ফ্ৰেণ্ড মই আপোনালোকে চাই আছে অসীম এ টু জেড। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে পাটৰ কাপোৰ দেখাম, আপোনাক পাটৰ পিয়ৰ দেখাম, মিক্সত দেখাম, বা পিয়ৰ পাটৰ প্ৰাইচ কিমান, তো চিম্পলৰ পৰা তো আপোনাৰ মিক্স পাটৰ চিম্পলৰ প্ৰাইচ কিমান, হোৱাইটত দেখাম। কিন্তু মই আজি তো ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ এই চেনেলটো বেছি দিনৰ নহয়, তথাপি আপোনালোকে মৰম চেনেহ দিব বুলি আশা ৰাখিলোঁ। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে কি ক'লোৱে মই এবাৰ আপোনালোকক, তো ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি আকৌ ক'লোঁ। মই আপোনাক হাতত কাপোৰযোৰ লৈ আছোঁ, এইযোৰ মিক্সত হয়। তো ইয়াত মিক্স আছে। তো মই ক'লোৱে আপোনালোকক যে মানে কি কৈছোঁ যে মিক্স দেখাম বুলি। মিক্সৰ প্ৰাইচটো আপোনালোকে জানিব সম্পূৰ্ণ। ফাইনেলি আপোনালোকে বজাৰত থৈ ল'ব, নহ'লে ঠগন খাব। গম পালে ৰাম ঠগন খাব, কিন্তু বুজি পালে। তো নেক্সট আপোনাক মই দেখাইছোঁ মিক্সত হয়। তো মিক্স আছে, ইয়াত আপোনাৰ মিনা কৰা আছে। তো ইয়াত আছে পাৰ্পল কালাৰ মিনা কৰা আছে। কাপোৰ চিম্পুলত হয়, মানে আদহীয়া মানুহৰ কাৰণে যথেষ্ট ভাল হ'ব। কাপোৰ মানে বহুত ধুনীয়া হ'ব, বহুতে ধুনীয়া হ'ব। তো এইযোৰ মই খুলি দেখাইছোঁ, আপোনালোকে খুলি দেখালে ভালকৈ ধৰিব পাৰিব। এইযোৰ সম্পূৰ্ণ কাপোৰযোৰ হয়। তো এইযোৰ একচুৱেলি আমি এক কণী মৰা বুলি কওঁ। তিনিডালৰ মূৰে মানে মাজে এডাল মানে আপোনাৰ মিক্স সূতাৰ মাৰে। তো ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ। প্ৰাইচটো বেছি নহয় বাৰু, প্ৰাইচটো শুনি ভয় কৰিব নালাগে। তো প্ৰাইচটো এখন মেখেলাখন ৰাখি চাই লওক। এখন মেখেলা আৰু এইটো ব্লাউজ পিচটো, ইয়াৰ প্ৰাইচটো মই জনাই আছোঁ। ইয়াৰ প্ৰাইচটো আছে 8,200 টকা। বেছি নহয়, কম আছে ন। তো তথাপিও আপুনি পাব একচুৱেলি এইটো 6,000 পৰা 8,200 ভিতৰত ফাইনেলি পাই যাব। তো আপোনাক মই মিক্স এযোৰে দেখালোঁ। তো এতিয়া মই আপোনাক পিয়ৰ পাটৰ দেখাম। পিয়ৰ, সম্পূৰ্ণ পিয়ৰ হ'ব, কোনো ভেজাল নাথাকিব। তো চাই লওক। মই খুলি আছোঁ ৰ'ব হা। এইযোৰ সম্পূৰ্ণ পিয়ৰ মিনা কৰা, ৰেড আৰু গ্ৰীণ মিনা কৰা আছে। তো মাজৰ কামখিনি সম্পূৰ্ণ চিম্পুল হয়। তো তথাপিও কাপোৰযোৰ ভাল, যথেষ্ট ভাল হয়। কাপোৰযোৰ চাই লওক। এইযোৰ কাপোৰ, এইযোৰ মজা। এইটো প্ৰতিটো হা, মই আপোনাক পথালিকে দেখাই দিছোঁ। এতিয়া এনেকৈ ধৰিব পাৰিব। চাই লওক, সম্পূৰ্ণ কাপোৰযোৰ মিনা কৰা আছে। তো এইবিলাক প্ৰত্যেকটো কাম হাতে কৰা, এটাকে হাতে কৰিছে হেপিনিয়ে। তো এইবিলাক চাই লওক আপোনালোকে। সেইটো কাৰণে মই দেখাই দিছোঁ, উল্টাকৈ দেখাই দিছোঁ। তথাপি ধৰিব পাৰিব, ভালকৈ ধৰিব পাৰিব, নহ'লে কেনেকৈ ধৰিব পাৰিব। পইচা দিব যেতিয়া নেকি, বস্তুটো যদি ভালকৈ চাই নলয় কেনেকৈ হ'ব ন। সেইটো পইচাটো গছত লগাই নাই নহয়। পইচা গছত লগাই নহয়, বেলেগ কথা। বোলে নদীৰ পানী উঠি আহিছে, তেতিয়া বেলেগ কথা। সেইটো কাৰণে আপোনাক ফাইনেলি কৰি দিছোঁ। এইযোৰ চাই লওক, মই সম্পূৰ্ণ খুলি দিছোঁ। এইযোৰ বেকা হৈছে, অলপ দেখাটো কষ্ট হৈছে, কিন্তু অলপ বেকাকৈ দেখাইছোঁ। ধৰি দেই, ভুল হৈ গৈছে। এই চাই লওক, বেকা হৈছে কাপোৰযোৰ। তো ইয়াৰ প্ৰাইচটো মই আপোনাক জনাইছোঁ। তাৰ আগতে আপোনাক মই মেখেলাখন দেখাই লৈছোঁ। তো মেখেলাখন চাই ল'ব লাগিব, তেতিয়া ধৰি পাৰিব। তো ৰ'ব, মেখেলাখন দেখাই আছোঁ। এইখন মেখেলাখন, তো ইয়াৰ ব্লাউজ পিচটো ভিতৰতে সোমাই আছে। ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ। ইয়াৰ প্ৰাইচটো আছে কি ক'ম এতিয়া, 12,200 টকা। বা যথেষ্ট আছে দেই। তো এইযোৰ আহিব, এইযোৰ 8,500 আৰু 12,500 ভিতৰত আপুনি পাই যাব। তো মানে কি হ'ল সেয়াই। তো আৰু মই বেলেগ দেখাই আছোঁ আপোনালোকক, ৰ'ব। এইযোৰটো বহুত ধুনীয়া কাপোৰ, একদম চালিয়া, মানে দেখিলে ভাল লাগিব। কাপোৰযোৰ মানে যথেষ্ট ধুনীয়া কাপোৰ। ইয়াত ক'বলৈ মানে ভাষা নাই, ভাষা বোলা বস্তুটো নাই মানে ইয়াত ক'বলৈ। তো এইযোৰ চাই লওক, খুলি দিছোঁ। এইযোৰ সম্পূৰ্ণ পিয়ৰ হয়। মই সম্পূৰ্ণ পিয়ৰ কাপোৰ দেখাই আছোঁ, কোনো ভেজাল নাই ইয়াত। মই কৈছোঁ, মই গেৰাণ্টি দি কৈছোঁ, ইয়াত কোনো ভেজাল নাই। তো আপুনি সম্পূৰ্ণ খুলি চাই লওক কাপোৰযোৰ। এইযোৰ, তো ইয়াত আপুনি গোটেইকেইটা বস্তুৱে পাব। ধৰি লওক মেখেলা, ব্লাউজ, খালি এইখিনি নাই আমাৰ ওচৰত আকৌ দেই। এইখিনি নাই, কিন্তু তথাপি সেইখিনি মানে নিজে যোগাৰ কৰি ল'ব লাগিবই। তো এইটো ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ। প্ৰাইচটো বেছি নহয়। তো ইয়াৰ প্ৰাইচটো প্ৰাইচ ক'ত গ'ল? প্ৰাইচটো কোৱাৰ আগতে মেখেলাখনো দেখাই লৈছোঁ। মেখেলাখন খুলি নেদেখাওঁ, ফাইনেলি সম্পূৰ্ণ খুলি নেদেখাওঁ। ওচৰৰ পৰা চাই লওক। কিন্তু মোবাইলত মানে কি হ'ল, কালাৰটো সম্পূৰ্ণ চেঞ্জ হৈ যায়। কালাৰটো ডাইৰেক্টলি ধৰিব নোৱাৰিব আপুনি, মোবাইলৰ কালাৰটো সম্পূৰ্ণ চেঞ্জ হয়। তো ইয়াত মিনা কৰা আছে, আপোনাৰ লাইট অৰেঞ্জ কালাৰ মিনা কৰা আছে, লাইট অৰেঞ্জ কালাৰ। তো যথেষ্ট ভাল লাগে। হোৱাইটত যদি অৰেঞ্জ মাৰে ন, কাপোৰযোৰ বহুত ধুনীয়া লাগে একচুৱেলি। এইটো কাপোৰ কানিটো ভাল, এইবিলাক যথেষ্ট ভাল কাপোৰ হয়। একদম শুৱালকুছিৰ মেড। আৰু নেক্সট আপোনাৰ মই ইয়াৰ প্ৰাইচটো ক'বলৈ পাহৰি আছোঁ। ইয়াৰ প্ৰাইচটো আছে 12,700 টকাই আছে। 13,000 নহ'লগৈ, 12,700 টকা। লেডিজৰ কাপোৰ ইমান দাম। বা আমাৰ পেণ্টৰ দাম কিমান? খুব বেছি 1200-1300 টকা। তথাপিও ইমান দামী নিকিনো আজিলৈকে। ইয়াৰ প্ৰাইচটো 12,700 টকা ক'লোঁ মই। এইযোৰ 8,000 আৰু 12,700 ভিতৰত ফাইনেলি ধৰি থওক, আপোনাক দি দিম। কোনো মানে কথা নাই, দিমেই, ফাইনেলি দিম। তো আৰু দেখাই আছোঁ আপোনালোকক। আৰু আছে। ধৈৰ্য ধৰক, ধৈৰ্যৰ ফল সদায় মিঠা। এইযোৰ কাপোৰ,
এযোৰ আছে ব্লুত মিনা কৰা ব্লু আৰু গুণা মিনা কৰা আৰু চিম্পুলত দেখাই আছোঁ আজি মই ফাইনেলি এযোৰ এনেকৈ দেখাই দিছোঁ মই আপোনাক চাই লওক এযোৰ তো ইয়াৰ প্ৰাইচটো মই জনাই আছোঁ ৰ'ব আপোনালোকক ইয়াৰ প্ৰাইচো আছে নোহোৱা নহয় যথেষ্ট প্ৰাইচ আছে ইয়াৰ এইখন মেখেলাখন হয় আৰু এইটো ব্লাউজ পিচ ব্লাউজত মিনা কৰা আছে তো কাপোৰযোৰ সম্পূৰ্ণ ভাল কাপোৰ হয় মেখেলা পান্নাও বহল পাব যিমান শকত মানুহ হ'লেও টেনশ্যন নাই মানে শকত হ'লেও টেনশ্যন নাই মানে বহল আছে আজিকালি মানে একচুৱেলি মানুহবিলাক শকত হৈ গৈছেতো খাই শকত হ'বই হৈ গৈছে লাহে লাহে শকত হৈ গৈছে আৰু তো তথাপি মানে কি হ'ল মেখেলা বহল বনাবলৈ কৈছে মেখেলা বহল লাগে তো ঠেক হ'লেতো কাপোৰ ঘূৰাই দিয়ে সেইটো কাৰণে আজিকালি বহল বনাই আছোঁ এই যে কাপোৰযোৰ সম্পূৰ্ণ তো ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ ইয়াৰ প্ৰাইচটো আছে একে আগৰ দৰে কোৱাৰ দৰে 12,000 টকা মই একদম ৰাউণ্ড ফিগাৰ কৈছোঁ ৰাউণ্ড ফিগাৰ 12,000 টকা এযোৰ 8,000 আৰু 12,000 ভিতৰত ফাইনেলি আহি যাব তো দি দিম ফাইনেলি 8,000 12,000 ভিতৰত দি দিম আপোনালোকে বিন্দাছ পিন্ধিব আমি দহি চহি কৰি দিম টেনশ্যন ল'ব দৰকাৰ নাই ভিডিঅ'টো এডিট কৰিবলগীয়া হ'ল এইটো আপোনালোকে বেয়া নাপাব মই ক'লোৱে যে আপোনাক এই কাপোৰযোৰ ক'লোৱে এই কাপোৰযোৰ ক'লোৱে যে এই কাপোৰযোৰ 12,000 আৰু 8,000 ভিতৰত 8,000 আৰু 12,000 ভিতৰত ফাইনেলি আহি যাব মই ক'লোৱে প্ৰাইচটো ক'লোঁ আপোনালোকক আৰু এযোৰ মই দেখাই আছোঁ আপোনালোকক তো এইযোৰ চিম্পুলত হয় এইযোৰ পাৰ্পল কালাৰ মিনা কৰা আছে একদম চিম্পুল যথেষ্ট ভাল কাপোৰ একদম বহুত ধুনীয়া কাপোৰ এইযোৰ সম্পূৰ্ণকৈ চাই লওক এইযোৰ পাৰ্পল কালাৰ মিনা কৰা আছে আপোনালোকে চাই লওক কাপোৰটো পিয়ৰ পাটৰ হয় কোনো ভেজাল নাই এইটো মই কৈছোঁ যে পিয়ৰ পাটৰ কাপোৰ কোনো ভেজাল নাই তো ইয়াৰ প্ৰাইচটো মই জনাই আছোঁ ৰ'ব ইয়াৰ প্ৰাইচটো মেখেলাখন দেখালে এখন আপোনাৰ মেখেলাখন সম্পূৰ্ণ মেখেলাখন এখন তো আপোনাৰ ব্লাউজ পিচটো এইটো তো ইয়াৰ প্ৰাইচটো আছে 11,800 টকা তো এযোৰ আহিব এযোৰ 7,500 আৰু 11,800 ভিতৰত পাই যাব দি দিম লৈ যাবহি বিন্দাছ পিন্ধিব আৰু মই আপোনাক দেখাই আছোঁ আৰু এযোৰ দেখাই আছোঁ যথেষ্ট ধুনীয়া কাপোৰ সেই কাপোৰযোৰ ভাল কাপোৰযোৰ আপোনালোকে চাই লওক খালি কণ্ট্ৰাষ্ট হয় খালি প্ৰতিটো কণ্ট্ৰাষ্ট এইযোৰ গুণাৰ সূতা শ্ৰীগিন আৰু শ্ৰীগিন ব্লু আৰু আপোনাৰ নেক্সট আছে গুণাৰ এইযোৰ কাপোৰ সম্পূৰ্ণ চাই লওক এই কাপোৰযোৰ পিয়ৰ পাটৰে হয় সম্পূৰ্ণ পিয়ৰ পাটৰে হয় ইয়াৰ প্ৰাইচটো মই জনাই আছোঁ আপোনালোকক তো এইখন সম্পূৰ্ণ মেখেলাখন আচলটো চেঞ্জ হৈছে আচলটো শ্ৰীগিন আৰু ব্লু মাৰি দিছে আচলটো কণ্ট্ৰাষ্ট কৰিছে আচল কণ্ট্ৰাষ্ট বুলি কয় একচুৱেলি তো ব্লাউজ পিচটো এইটো তো ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ তো প্ৰাইচটো ক'ত গ'লা ভয় কৰিলা এইটো আছে দাম কম কিন্তু একচুৱেলি এইটো 10,300 টকা এইযোৰ আপুনি 7,500 আৰু 10,300 টকাত ফাইনেলি পাই যাব মানে লৈ যাব তো বিন্দাছ তো দেখালোঁ আজি ইমানে তো যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো ইমানেই জয় আই অসম বা